সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিলোঁ আৰু আমি আগন্তুক অহা এপ্ৰিল মাহৰ 10 তাৰিখে 2023 বৰ্ষৰ আমাৰ গোলাঘাট জিলা সংযুক্ত বড়ো গণমঞ্চৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব গৈ আছোঁ। এই ৪ৰ্থ বাৰ্ষিক অধিৱেশনত আজিৰ দিনটোলৈকে আমাৰ যিখিনি কাম কৰিবলগীয়া আছে পেণ্ডেলৰ পৰা ইত্যাদি কৰি যিখিনি আমাৰ নাচ বাজনা যিখিনি এতিয়ালৈকে যিসকলে শিকি আছে প্ৰায় সন্তোষজনক বুলি আমি ভাবিছোঁ। আৰু আজিৰ দিনলৈকে আমাৰ গোলাঘাটবাসী ৰাইজে তথা গোলাঘাট জিলাৰ অন্তৰ্গত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে আজিৰ দিনলৈকে আমাক যিখিনি সহানুভূতি দিছে তাৰ বাবে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক 10 এপ্ৰিলৰ দিনাখনো যাতে আমাৰ যি সভা এই সভাখনত যাতে সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াই সহায় সহযোগিতা কৰে তাৰ বাবে আমি কামনা কৰিছোঁ। গতিকে আমি ভাবিছোঁ নিশ্চয় আমাৰ যি গোলাঘাট জিলা সংযুক্ত বড়ো গণমঞ্চৰ যি ৪ৰ্থ বাৰ্ষিক অধিৱেশন এই অধিৱেশনখন সম্পূৰ্ণ আটকধুনীয়াকৈ হ'ব, আমি মনে ভবাৰ ধৰণে হ'ব বুলি আমি ভাবিছোঁ। কিয়নো সকলোৱে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত দিনাখন আমাৰ যি সংযুক্ত বড়ো গণমঞ্চৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনত মুকলি সভাত আহিব আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ চিফ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত মহিনেশ্বৰ বসুমতাৰী ছাৰ আৰু লগতে উপস্থিত থাকিব আমাৰ ডিপুটি চিফ ৰমিঅ' পি নাৰ্জাৰী ছাৰ আৰু লগতে আমাৰ স্থানীয় আমাৰ গোলাঘাটৰে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰে মাননীয় EM প্ৰদীপ স্বৰ্গীয়াৰী ছাৰো আমাৰ উপস্থিত থাকিব। লগতে বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন দেৱো আমাৰ সভাখনত উপস্থিত থাকিব। সেয়েহে সকলো ৰাইজক উক্ত 10 এপ্ৰিলত আমাৰ সেই মুকলি সভাখনত যাতে আহি সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু দলে বলে আহি যোগদান কৰে তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন বা চমুকৈ UBPৰ গোলাঘাট জিলা সমিতিৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন অহা 10 এপ্ৰিল তাৰিখে ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰবালি খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু এই কাৰ্যসূচীৰ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে যিখিনি কৰিবলগীয়া সেইখিনি পূৰ্ণ প্ৰস্তুতি তেওঁলোকে চলাই আছে। আজি আমি এই অধিৱেশনস্থলীত আহি আমি ইতিমধ্যে পৰিদৰ্শন কৰিছোঁ আৰু যথেষ্টখিনি তেওঁলোকৰ কামখিনি আগবাঢ়ি গৈছে আৰু ইতিমধ্যে তেওঁলোকে ইয়াত নৃত্য পৰিৱেশন কৰিবৰ বাবে বড়ো সাংস্কৃতিক দলৰ যি আখৰা সেইখিনিও তেওঁলোকে চলাই আছে। গতিকে আশা কৰিছোঁ আমাৰ অধিৱেশনখিনি সফলভাৱে হ'ব আৰু আমি সকলোৱে জানে যে ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যন বা UBP অসমৰ বড়োলেণ্ড এলেকাৰ বাহিৰৰ বড়োসকলৰ এটা বিশেষ সংগঠন আৰু এই সংগঠনটোৰ নেতৃত্বতে আজি বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদ পাবলৈ সক্ষম হৈছিলে। গতিকে এই অধিৱেশনত ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে আমাৰ সন্মিলিত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছে আৰু বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীয় বিশিষ্ট ব্যক্তি আৰু কেইবাগৰাকীয় বিষয়াসকলক তেওঁলোকে আমন্ত্ৰণ জনাইছে। মই আশা কৰিছোঁ অধিৱেশনখনে খুব সুন্দৰভাৱে ইয়াত হ'ব আৰু যাতে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে এই এদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে তাত সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট UBPৰ যিখন বাৰ্ষিক অধিৱেশন সেয়া হ'ল ৪ৰ্থ বাৰ্ষিক অধিৱেশন। সেই অধিৱেশনখনি বৰবালি আপোনাৰ তিনিআলিৰ ওচৰত যিখন পথাৰ তাত আমাৰ আয়োজন কৰিবলৈ লৈছোঁ। ইয়াৰ ডেট ট'টেলি নিৰ্ধাৰণ কৰা হৈছে 10 এপ্ৰিল। গতিকে এই 10 এপ্ৰিল তাৰিখত আমি সদৌতি ৰাইজলৈ ইয়াত উপস্থিত থাকিবৰ বাবে অনুৰোধ তথা তেখেতলোকলৈ আহ্বান জনালোঁ। মুখ্য অতিথি হিচাপে থাকিব UBPৰ সভাপতি